আচৰিত এনে এটা কি আছে জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টত আচৰিত আপোনালোকে গম পাব আপোনালোকে জানিবলৈ পাব জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টত কি আছে আপোনালোকে গম পাব আপোনালোকে জানিবলৈ পাব আপোনালোকেতো সকলোৱে গমেই পায় জুবিন গাৰ্গৰ পষ্টমৰ্টম দ্বিতীয়বাৰৰ বাবে কৰা গৈছিল আৰু সেই পষ্টমৰ্টম এটা সম্পূৰ্ণ হৈছে এই পষ্টমৰ্টম ৰিপৰ্টত কি আছে এনে কি আছে আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকক আপোনালোকে গম পাব আপোনালোকে জানিবলৈ পাব মই আপোনালোকক এই ভিডিঅ'টোত কৈ দিম মই যেনেদৰে অধীৰ আগ্ৰহে সেই ৰিপৰ্টটোতনো কি আছে জানিবৰ কাৰণে অধীৰ আগ্ৰহে অপেক্ষা কৰি আছোঁ না আপোনালোকেও অপেক্ষা কৰি আছে সমগ্ৰ অসমবাসী ৰাইজে অপেক্ষা কৰি আছে সেই ৰিপৰ্টটোতনো কি আছে আপোনালোকে গম পাব আপোনালোকে জানিবলৈ পাব ভিডিঅ'টো প্ৰথম পৰা খালি শেষলৈকে চাই থাকিব লাগিব মই ভিডিঅ'টো শেষৰ ফালে মই কৈ দিম আপোনালোকে গম পাব জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টত কি আছে এনে কি ওলালে এনে কি ওলাব পাৰে আপোনালোকে গম পাব মই কৈ দিম এই ভিডিঅ'টোত শেষৰ ফালে কৈ দিম খালি ভিডিঅ'টো এৰি নিদিব সম্পূৰ্ণভাৱে চাই থাকিব তেতিয়াহে গম পাব আমি সকলো ৰাইজে কৈ আছোঁ এটা কথাই কৈ আছোঁ জুবিন গাৰ্গৰ যোনটো মৃত্যু সেই মৃত্যুটো এইটো সাধাৰণ মৃত্যু নহয় আমি সকলো ৰাইজে কৈ আছোঁ মই কৈ আছোঁ আপোনালোকে কৈ আছে সমগ্ৰ অসমবাসী ৰাইজে কৈ আছে গোটেই দেশবাসীয়ে কৈ আছে যেন জুবিন গাৰ্গৰ যোনটো মৃত্যু সেই মৃত্যুটো সাধাৰণ মৃত্যু নহয় আমি সকলো ৰাইজে একেমুখে কৈ আছোঁ কিন্তু এতিয়া যোনটো পষ্টমৰ্টম ৰিপৰ্ট সেই ৰিপৰ্টটোত কি আছে গম পাব দেই আপোনালোকে গম পাব সেই ৰিপৰ্টটোত কি আছে জানিবলৈ পাব এনে কি আছে গম পাব কাৰণ ভিডিঅ'টো খালি প্ৰথম পৰা শেষলৈকে চাই থাকিব আৰু এতিয়া এটা খবৰ আহি পৰিছে আপোনালোকে এই খবৰটো জানি থওক মই নিউজত চালোঁ বাৰু আৰু আপোনালোকেতো গমেই পায় মই আপোনালোকক যোনখিনি কথা কৈ থাকোঁ সম্পূৰ্ণ মই নিউজ এটা নিউজ চাই পিনে আপোনালোকৰ আগত কথাখিনি কৈ থাকোঁ মই সাজি কৈ নাথাকোঁ মই নিউজ চাওঁ প্ৰত্যেকটো নিউজ চেনেল মই ফ'ল' কৰোঁ প্ৰত্যেকটো নিউজ চেনেল ফ'ল' কৰি ক'ত কি খবৰ আহিছে সম্পূৰ্ণ খবৰসমূহ মই চাই থাকোঁ আৰু সম্পূৰ্ণ খবৰখিনি আপোনালোকক মই মোৰ চেনেলৰ মাধ্যমৰ যোগেদি মোৰ নিজৰ ষ্টাইলত আপোনালোকক সেই খবৰখিনি আপোনালোকক দিওঁ তো এটা খবৰ আহি পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে দুটামান কথা বিস্ফোৰণ ঘটাইছে এনে দুটামান কথা বিস্ফোৰণ ঘটাইছে আপোনালোকে সেই কথাকেইটাও জানিলে আপোনালোকে সেই কথাকেইটা শুনিলেও আপোনালোকৰ চকু কপালত উঠিব ভাবিবলৈ বাধ্য হ'ব আপোনালোকৰ গা নোম শিয়ৰি উঠিব মই ইমানখিনিলৈকে কৈ দিলোঁ আপোনালোকৰ গা নোম শিয়ৰি উঠিব জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে এনে দুটামান কথা কৈছে মিডিয়াৰ সন্মুখত মইতো শুনি আচৰিত হ'লোঁ মোৰ গা নোম বুকু সম্পূৰ্ণভাৱে কঁপি উঠিছে গোটেই একদম পূৰা গা নোম শিয়ৰি উঠিছে আচ্ছা এনেকুৱাহে নেকি আপোনালোকেও গম পাব এতিয়া মই আপোনালোকক কৈ দিম এই মুহূৰ্ততে এতিয়াই মই কৈ দিম জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে এনে কি বিস্ফোৰণ ঘটালে এনে কি দুটামান কথা কৈ এনে কি বিস্ফোৰণ ঘটালে মই এতিয়াই ক'ম এই মুহূৰ্ততে ভিডিঅ'টো এৰি নিদিব এই কথাকেইটাও জানি থওক এই কথাকেইটাও মই লগ লগাই দিছোঁ সংযোজন কৰি দিছোঁ মই একদম লগ লগাই দিছোঁ এই কথাকেইটাও আপোনালোকে শুনি যাওক জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে কৈছে ছিংগাপুৰৰ যোনটো দ্বীপ সেই যোনটো দ্বীপত জুবিন গাৰ্গসহ বন্ধুবৰ্গই যি তাত এনজয়মেণ্ট কৰিছিলগৈ তাত যি সাঁতুৰিছিলগৈ সেই দ্বীপটোৰ কথা কৈ দিছে অতি ভয়ংকৰ অতি বিপদজনক এই জেগাটোৰ কথা আছে অতি বিপদজনক একদম মই ক'লোঁ নাই আপোনালোকক গা নোম শিয়ৰি উঠিব আপোনালোকে শুনিবলৈ আৰম্ভ কৰক আপোনালোকে বুকু চুকু ডাঠ কৰি লওক এইটোৱে ক'লোঁ ইমানখিনিয়ে ক'লোঁ মানে বহুত অতি ভয়ংকৰ জেগা সেই জেগাডোখৰ যিটো জেগাত সিহঁতে এনজয়মেণ্ট কৰিলেগৈ যোনটো জেগাত গৈ সিহঁতি সাঁতুৰিলেগৈ সেই জেগাটো অতিকৈ ভয়ংকৰ জেগা আপোনালোকে গম পাব এতিয়াই মই কৈ দিম আপোনালোকে গম পাব অতিকৈ ভয়ংকৰ জেগা সেই জেগাটো গৰিমা বৌৱে নিজ মুখে কৈছে মিডিয়াৰ সন্মুখত কৈছে আৰু সেই গৰিমা বৌৱে কোৱা কথাকেইটাহে মই কৈ দিব বিচাৰিছোঁ গৰিমা বৌৱে কৈছে সেই জেগাটো বোলে এটা কোৱাৰেণ্টাইন জেগা মানে কোৱাৰেণ্টাইন জেগা সেই জেগাটো যোনটো দ্বীপত যোনটো সাগৰৰ যোনটো দ্বীপত সিহঁতে এনজয়মেণ্ট কৰিছিলগৈ যোনটো দ্বীপত সিহঁতি ফূৰ্তি ফাৰ্তা কৰিছিলগৈ সেই দ্বীপটো এটা কোৱাৰেণ্টাইন দ্বীপ হয় এই ধৰক যি মহামাৰী যে বেমাৰ আজাৰবিলাক আহে যেন যি মহামাৰী ধৰি লওক গোটেই বিশ্ব ব্ৰহ্মাণ্ডত কৰোণা হৈ গৈছিল কৰোণাত যে যি মহামাৰী হয় ন তেতিয়া মানে সেই দ্বীপটোত কোৱাৰেণ্টাইন হিচাপে সেইটো ব্যৱহাৰ কৰে সেই জেগাটো অতি ভয়ংকৰ অতি বিপদজনক জেগা সেই জেগাটোত কি হয় গম পাইছেনে সেই জেগাটোত যোন লোকে তাত সাঁতুৰিবগৈ যোন লোকে তাত মানে ফূৰ্তি ফাৰ্তা কৰিবগৈ এনজয়মেণ্ট কৰিবগৈ সেই দ্বীপটোত গা ধুলে তাত মানুহ নোহোৱা হৈ যায় বোলে সেই দ্বীপটো অতিকৈ ভয়ংকৰ জেগা সেই দ্বীপটোত মানুহ নোহোৱা হৈ যায় বোলে ডুব খাই যায় ডুবি মৰে কিবা মৰে তেনেকুৱা ধৰণৰ কথা একো এই আজিলৈকে ৰহস্য ভেদ কৰিব পৰাই নাই বোলে সেই দ্বীপটো গৰিমা বৌৰ মুখেহে শুনিছোঁ কথাখিনি দেই আচ্ছা সেই দ্বীপটো একদম অতি ভয়ংকৰ দ্বীপ বোলে তাত মানুহ ডুবি যায় বোলে আৰু তেনে এটা জেগাত কিয় নিলি বুলি প্ৰশ্ন কৰিছে গৰিমা বৌৱে
সেই কথাটো প্ৰশ্ন কৰিছে গৰিমা বৌয়ে যেন সেই জেগাটোত কিয় নিবলৈ দৰকাৰ মানে কিয় নিব সেই কথাটো কৈছে অতিকৈ ভয়ংকৰ অতিকৈ মানে এটা একদম হেৰি জেগা সেই জেগাডোখৰ কৈছে গৰিমা বৌয়ে গুগলত চাৰ্চ কৰি গোটেই কথাখিনি ইতিমধ্যে গম পাই গৈছে এই কথাটো শুনিতো আচৰিত হ'লোঁ এইটো এটা প্ৰি প্লেনিং কৰা মানে এটা হেৰি নেকি এইটো এটা প্ৰি প্লেনিং কৰাই নেকি বা এইটো এতিয়া ৰহস্যভাৱে এইটো উদঘাটন হৈ গৈছে এইটোতো বৰ ডাঙৰ কথা এইটো এটা গম পালোঁ এতিয়া আমিতো একেমুখে সকলো ৰাইজে কৈ আছোঁ যেন এই বস্তুটো এনেকুৱা তেনেকুৱা কথা আমিতো সহজভাৱে ল'বই পৰা নাই তো এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ দ্বিতীয়বাৰৰ বাবে যি জুবিন গাৰ্গৰ পষ্টমৰ্টম কৰা গৈছিল দ্বিতীয়বাৰৰ বাবে পষ্টমৰ্টম কৰি জুবিন গাৰ্গৰ সেই পষ্টমৰ্টম ৰিপৰ্টটোত কি ওলালে এতিয়া কৰিব বিচাৰিছোঁ আচলতে এই ৰিপৰ্টটো ইতিমধ্যে ওলাই গ'ল কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এটা কথাই কৈছে যেন এই ৰিপৰ্টটো ৰাজহুৱা কৰা নাযায় কিয় ৰাজহুৱা নকয় কেলৈ ৰাজহুৱা নকয় কিন্তু মই এইটো নাজানো ৰাজহুৱা নকয় বোলে ৰিপৰ্টটো অলৰেডি ওলাই গ'ল কিন্তু ৰাজহুৱা নকয় যদি আপোনালোকে যদি চাব বিচাৰে জুবিন গাৰ্গৰ সেই পষ্টমৰ্টম ৰিপৰ্টটোত আপোনালোকে কোৰ্টত যাব লাগিব যদি আপোনালোকৰ যদি চাবলৈ ইচ্ছা আছে আপোনালোকে কোৰ্টত গৈ চাব পাৰে তো এনেকৈ খবৰ পাইছোঁ তো ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো ইমানখিনি আছিল আপোনালোকৰ ভিডিঅ'টো শেষত কৈ দিলোঁ যেন জুবিন গাৰ্গৰ ৰিপৰ্টটো চাবলৈ হ'লে কোৰ্টত যাব লাগিব তো এনেকৈ এটা নিউজ পাইছোঁ নিউজটো মই আপোনালোকৰ আগত মোৰ নিজৰ দৃষ্টিভংগীৰে মোৰ নিজৰ ষ্টাইলত আপোনালোকৰ আগত কৈ দিলোঁ বাকী একো নকওঁ আৰু ভিডিঅ'টো ইমানখিনি আছিল ধন্যবাদ